gentlemen, introducing first, his time mixed martial arts, he weighed in at 77 kilograms. Make some noise for Babajit Chaudhary! সৰুৰ পৰা মাৰ্চেল আৰ্টত বহুত বেছি মানে ইণ্টাৰেষ্ট আছিলে মোৰ যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াতো ইণ্ডিয়াত MMA বুলি কোনো মাৰ্চেল আৰ্ট নাছিলে তেতিয়াৰ পৰা মই বেলেগ বেলেগ মাৰ্চেল আৰ্ট ষ্টেপ বাই ষ্টেপ এনেকৈ এডপ্ট কৰি লাষ্টত মই SFL জইন কৰিলোঁ তো সেনেকৈ মই মাৰ্চেল আৰ্টৰ কেৰিয়াৰটো মই ষ্টাৰ্ট কৰিছিলোঁ প্ৰথম কুংফু কিক বক্সিং উচু মই থাই দেন ৰেচলিং বক্সিং তো ফাইনেলি আহি পিনে মই মিক্স মাৰ্চেল আৰ্টৰ থ্ৰু দি কেৰিয়াৰটো বিল্ড কৰিবৰ কাৰণে মানে ট্ৰাই কৰি আছোঁ MMA টো হৈছে মানুহৰ এতিয়া বহুত এটা ভুল কনচেপ্ট হৈছে যে MMA টো সবে ভাবি আছে মাৰপিট মানে অকল মাৰ্চেল আৰ্ট বাট MMA টো ফিটনেছৰ কাৰণে বেষ্ট ৱে হয় যিটোত মই সদায় ফ'কাছ কৰি আহিছোঁ তেতিয়া মই মাৰ্চেল আৰ্ট ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মিক্স মাৰ্চেল আৰ্ট বুলি কোনো কনচেপ্ট নাছিলে অসমত তেতিয়া মই বেলেগ বেলেগ মাৰ্চেল আৰ্টৰ ট্ৰেইনিং কৰিছিলোঁ তো যেতিয়া SFL ছুপাৰ ফাইট লীগ বুলি এটা কোম্পানী আছে ইণ্ডিয়ান কোম্পানী হয় সেইটো ইণ্ডিয়াত আহিলে তাৰপিছত মই সেনেকৈ SFLত জইন কৰিলোঁ কিন্তু SFL জইন কৰাৰ আগতে মই নেশ্যনেল ইণ্টাৰনেশ্যনেল বহুত টুৰ্ণামেণ্ট পাৰ্টিচিপেট কৰিছোঁ তাত মেডেল পাইছোঁ তাৰপিছতে মই MMA জইন কৰিছোঁ মিক্স মাৰ্চেল আৰ্টত আমি নিজকে প্ৰুভ কৰিবলৈ চান্স নাপাওঁ মই একচুৱেলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰিছিলোঁ দিল্লীত আগতে তো মই দেখিছোঁ যে অসমত টেলেণ্ট আছে অসমত বহুত ভাল ভাল ফাইটাৰ্ছ আছে স্পৰ্টছমেন আছে কিন্তু সিহঁতে বাহিৰত ইণ্টাৰনেশ্যনেল লেভেলত স্ক'প নাপায় বিগেষ্ট এছেম্বলি উচু ইণ্ডিয়া টিমত আছিলোঁ আগতে মই ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছোঁ ভিয়েটনামত মই 2012ত ব্ৰঞ্জ মেডেল পাইছিলোঁ এছিয়ান চেম্পিয়নশ্বিপত ইণ্ডিয়া টিমৰ হৈ পেলাই আৰু মই ছুপাৰ ফাইট লীগত পৰা 2012ত এছিয়াত বেষ্ট নকআউট এৱাৰ্ড পাইছিলোঁ এই দুটা এৱাৰ্ড মোৰ কাৰণে বহুত বেছি মানে মই বৰ্তমান ছুপাৰ ফাইট লীগত চবতকৈ ছিনিয়ৰ টিমৰ মই এটা মেম্বাৰ হয় আৰু ফাইটাৰ্ছৰ তো গুজৰাট টিমৰ মই কেপ্টেইন হয় তো এইটো 2017ৰ পৰা মই টিমৰ কেপ্টেইন হৈ আছোঁ মোৰ কাৰণে ৰোল মডেল মই নিজে মই যিটো মোৰ হাতৰ পৰা মিছ হৈ গৈছে এটা মিচিং হৈ আছে মই সেইটো মানে বিচাৰি আছোঁ যে মই কেনেকৈ ঘূৰাই পাম সেইটোৰ পিছত মই সদায় লাগি থাকোঁ মোৰ কাৰণে ৰোল মডেল মই সদায় নিজে হৈ থাকোঁ আজিকালি আমাৰ গুৱাহাটীত মদ ড্ৰাগছ এইবিলাক পূৰা ভৰি পৰিছে তো আমি এইবিলাকতো ফ'কাছ কৰি আছোঁ যাতে ল'ৰাবিলাকে এইবিলাকত এডাক্টেড নহয় মানে ফিটনেছত আহক MMAত আহক এবাৰ এইবিলাকত স্পৰ্টছত ধৰিছে যিকোনো মই এইটো নকওঁ যে MMA কৰিব লাগে যিকোনো স্পৰ্টছ কৰিব লাগে তেতিয়া কি হ'ব এইবিলাক ড্ৰাগছ মদ এইবিলাকত এডিকশ্যনটো গুচি যায় ৰাতিপুৱা মোৰ দিন ৰাতি 4:30ত আৰম্ভ হয় আৰু ৰাতি এৰাউণ্ড 10:30 11ত শেষ হয় মোৰ তাতে তিনিটা ট্ৰেইনিং ছিজন থাকে মৰ্ণিং থাকে আফটাৰনুন থাকে এণ্ড ইভিনিং থাকে চ' নৰ্মেলি মই মৰ্ণিং মোৰ স্কিল ট্ৰেইনিংবিলাক কৰোঁ দুপৰীয়া মই ষ্ট্ৰেংথ ট্ৰেইনিং কৰোঁ এণ্ড ইভিনিং মই এগেইন স্কিল ট্ৰেইনিং কৰোঁ MMA ট্ৰেইনিঙত কমপ্লিটলি ষ্ট্ৰেংথ এণ্ডুৰেঞ্চ স্পীড এজিলিটি গোটেইখিনি সোমাই থাকে আমি একো ট্ৰেইনিং আমি মিছ নকৰোঁ চ' আমি পাৰ্টিকুলাৰ এটা মাচলছ এটা মানে ইহঁৰ কাৰণে গোটেইখিনি 100% ফ'কাছ কৰোঁ